নমস্কাৰ মাথা গৰম বজাৰৰ অৱস্থা কেনেকুৱা কম ঠাণ্ডা না গুদলি বজাৰ দেই দিল্লী মাৰ্কেট হেল্ল' গাইজ ৱেলকাম বেক টু আনন্দ ইউটিউব চেনেল স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ' লৈ আশা কৰি সকলোৱে ভালে আছে আৰু আপোনালোকে চাই আছে আমাৰ জহিং বজাৰত আৰু জহিং বজাৰৰ অলপ মই আপোনাৰ লোকক নিউজটো দেখাই আছোঁ এই আমাৰ দোকানীসকল আছে আমাৰ এয়া দাদাসকল আছে কিমান সুন্দৰ সুন্দৰ হেণ্ডচাম এইসকলে দোকান কৰি আছে আৰু এজন আমাৰ মামা ভাগিন গোটেই কেইজন আছোঁ আমি আৰু এয়া আমাৰ মটু মামা আৰু ইয়াত বহুত ব্ৰেণ্ডৰ জোতা আছে আপোনালোকে আহক গাইজ এইপিনে আছে উলমি আছে আৰু ইয়াতো আছে চেগা আৰু কি আছে আৰু এইবোৰ একদম আপোনাৰ কেনেকুৱাকৈ দি আছে দাম বেছি নহয় আপোনাৰ 12,000 হ'ব আপোনালোকে আহি যাওক যোনে চাই আছে ভিডিঅ'টো সৰু কেঁচুৱা ডাঙৰ মানুহৰ চেণ্ডেল জোতাবোৰ চাই কেনেকুৱা পাইছে অৱশ্যে কমেণ্ট কৰি জনাব আৰু মেইন মহাজনে এইজন চাই লওক আৰু দাদা কিবা কয়নে আপুনি হয় নেকি আৰু আজি লাষ্ট বজাৰ বুলি অৱশ্যে পূজা ভাল হ'ব পাৰে কিন্তু বজাৰ যিসকল কৰি আছে যিসকল দোকানী আছে সেইকেইজনসকলৰ বাবে অলপ বেয়া হৈছে আৰু এইপিনে আমাৰ এয়া চুৰিমালা মণিহাৰী আপোনালোক দেখাইছোঁ কিমান ধুনীয়া ধুনীয়াকৈ দোকানবোৰ সজাই থৈছে কিন্তু বজাৰত মানুহ নাই আপোনালোকে চাওক অকল দোকানীখিনিয়ে দেখা পাইছোঁ গতিকে কাষ্টমাৰ এজনো নহয় আমাৰ এয়া দাদাই এতিয়া দোকান দাদাই কৈছে আহিব বোলে তেনেহ'লে খন্তে সময় আমি ধৈৰ্য ধৰিম আৰু ইয়াৰ পিছত আপোনালোক দেখাম কাষ্টমাৰ আহিলে বজাৰত কেনেকুৱা ভিৰ হয় আৰু কাষ্টমাৰ নাই দাদাই দোকান খুলি মেলি শুই আছে আৰু এয়া এইপিনেও আমাৰ এয়া দাদাসকল দোকান খুলি বিচনী মাৰি আছে কিন্তু বহুত গৰম উপায় নাই আৰু এইপিনে আছে আমাৰ পুৰা স্পেচিয়েল ব্ৰেণ্ডৰ কাপোৰ আছে জিন্স লং পেণ্ট চাৰ্ট মানে মোৰ লগৰ হয় একচুৱেলি এইজনৰ কাপোৰ দোকানত থাকে বিশেষ ধুনীয়া ধুনীয়া ব্ৰেণ্ডৰ কাপোৰ আছে আপোনালোকে চাই লওক ভাল লাগিছে আহক লৈ যাব আৰু এয়া ডাঙৰ মহাজনত ইয়াত বহি মাথা গৰম বজাৰৰ অৱস্থা কেনেকুৱা অকণমান জনাই দিয়ক আমাৰ দৰ্শকসকলে চাব ঠাণ্ডা না এতিয়া ঠাণ্ডা অলপ পিছত গৰম হ'ব অৱশ্যে অৱস্থাবোৰ দেখাই আছে বিক্ৰী কৰি আছে আৰু এই আমাৰ গেলেমাল লোকেল চব্জি আলু বিলাহী পিঁয়াজ আৰু এই আমাৰ মামা নাৰিকল ওলাই আছে বস্তা ভৰাই নাৰিকল ওলাইছে এয়া কল পূজা আহিছে এতিয়া বিশেষ কল বহুত প্ৰয়োজন হ'ব আলু ৰুব পৰা হৈ গ'ল হয় নি ধুনীয়া কথা পূজাৰ পাছত ৰুব লাগিব হাল মাৰি পিনি ঠিক আছে বাৰু ইয়াত ধুনীয়া কচু এয়া আমাৰ সৰু ভাইটি বিলাহী ডাঙৰ বিলাহী ওলাইছে ধুনীয়া বিলাহী চব বিলাহী কেজি কেনেকুৱা ভাইটি 30 টকা ঠিক আছে আৰু এয়া এইপিনে মাছ বজাৰ আছিলে এতিয়ালৈকে মাছ বজাৰীসকল দোকানীসকল আহি পোৱা নাই আৰু এয়া দাদাক লগ পালো এই মাৰ্কেটত ঘূৰি আছো অৰুণাচলৰ কিন্তু মই ইয়াত আহিছো অলপ পূজা মানিবলৈ আধা কৰিছে পুৰা নাই কি ল'লে বাৰু কাপোৰ কানি চব ল'লো ঠিক আছে এতিয়া জলকীয়া বাইগন ভিডিঅ' কৰিছোঁ ফেচবুকত পঠিয়াব নেকি পঠিয়াম তেনেহ'লে ঠিকে আছে এইটো কিন্তু গুদলি বজাৰ দেই আপোনালোকে জানি লওক এইটো নিজৰ জেগা গধূলি বজাৰ বুলি কয় ইয়াত বিশেষ সদায় মানে আপোনাৰ দেওবাৰ দিন এৰি আৰু বাকী সপ্তাহী বজাৰ হয় এইটো দিল্লী মাৰ্কেট জীৱন দা আপোনাৰ বজাৰ পাতি কেনেকুৱা খবৰ অলপ কৈ দিয়ক হয় ধুনীয়া হৈছে বাৰু আজিকালি বিক্ৰী বাটা ভাল ঠিকে আছে আৰু এয়া আমাৰ জীৱন দাৰ দোকানটো অলপ দেখাই দিছোঁ আমাৰ সন্তোষ আছে মোৰ লগৰ আৰু আমাৰ ইয়াত বজাৰত মানে গান বজনাটো এনি টাইম বাজিয়ে থাকে এইপিনে চাওক বক্স মানে বান্ধি লৈছে
যাতে সকলোৱে শুনি পায় ভালদৰে। এইটো হৈছে আমাৰ মনসুৰ ভাই, তেখেতৰ দুজনৰ নাম হৈছে আলম ভাই। এইটো তেখেতে দোকান খুলিছে। দোকান ক'ত খুলিছা তুমি? মোৰ এয়া চেনেল দোকান। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ঠিক আছে। বজাৰৰ ভিৰ চাওক এতিয়া এইপিনে মণিয়াৰ দোকানৰ এইফালে চব ভিৰ। গাইজ বজাৰত এতিয়া ভিৰ হৈ আছে। নমস্কাৰ। নহয় নমস্কাৰ নালাগে। বজাৰ পাতি কেনেকুৱা দোষ? ভালে চলিছে না? ঠিকে আছে। ভাই কিমান বেচিলে এতিয়ালৈকে? 20,000 মান হ'ব। 20,000 মান বেছি দিলে ভাই। গতিকে আজি বজাৰ পূজা গৰম আৰু আজি লাষ্ট বজাৰ ন? আজি লাষ্ট ফাইট ফাইনেল। আৰু গাইজ আজিৰ পৰা আৰু বজাৰ নাপাওঁ। আজিৰ পৰা আৰু প্ৰায় 1 বছৰ পিছত এনেকুৱা সময়তে আকৌ বজাৰ হ'ব আৰু বোনাছ বজাৰ হ'ব। আবাৰ জীয়াই থাকিলে আপোনালোকক দেখাম নেক্সট বাৰ। যদি ভিডিঅ'টো ভাল লাগিছে চাই তেনে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আগুৱাই যাব পাৰোঁ আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ জৰিয়তে। তেন্তে নেক্সট ভিডিঅ'ৰ লগত লগ পাম। বাই বাই।